আজি মই আহিছোঁ যোৰহাট নাৰ্চাৰীলৈ। বলকচোন আমি নাৰ্চাৰীখনৰ ভিতৰলৈ সোমাই যাওঁ। যোৰহাট নাৰ্চাৰীৰ ভিতৰত সোমাই গ'লোঁ মই এতিয়া। সোমাই দেখিছোঁ বিভিন্ন ধৰণৰ ফুলটো আমি সকলোৱে ভাল পাওঁ, মোৰ দেখি ভাল লাগি গৈছে মনটো। গতিকে বলক আমি ভিতৰত সোমাই গৈ থাকোঁ। আৰু এইফালে লিখা আছে ফুলপুলি গছপুলি ক্ৰয় কৰক, ধৰণী ধুনীয়া কৰক আৰু লাভ কৰক আকৰ্ষণীয় পুৰস্কাৰ। আপুনি যদি 500 টকা ইয়াৰ পৰা ফুল কিনে তেনেহ'লে এটা ফুলৰ টাব গিফ্ট হিচাপে পাব। আৰু কি কি গিফ্ট আছে আপোনালোকে চাওকচোন। সোমাই আহিছোঁ দেখিছোঁনে। তো দেখিছে এইবোৰ কি ধুনীয়াকৈ ফুলবোৰ এনেকৈ থৈ দিয়া আছে। তো মই প্ৰথমতে চিনাকি কৰি দিম এতিয়া এই যিখন নাৰ্চাৰী আছে, নাৰ্চাৰীখনৰ স্বত্বাধিকাৰী এগৰাকী মহিলা হয়। তেখেতে বহুত একক প্ৰচেষ্টাত বহু কষ্টৰে এখন নাৰ্চাৰী গঢ়ি তুলিছে। মই শুভেচ্ছা জনাইছোঁ এই নাৰ্চাৰীখন আপুনি ইমান ধুনীয়াকৈ সজাই পৰাই তোলাৰ বাবে। আপুনি কেনেকৈ ভাবিলে বাইদেউ ইমান ধুনীয়া এখন নাৰ্চাৰী তোলাৰ কথা কেনেকৈ ভাবিলে প্ৰথমত? হয় 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 ঠিক আছে বাইদেউ। আৰু ইয়াত বাইদেউ এতিয়া কিমান প্ৰজাতিমান ফুল আছে আপুনি গম পাইনে বাৰু? 1000মান হ'ব ন? ঠিক আছে বাইদেউ, হ'ব বাইদেউ, মই ধন্যবাদ জনাইছোঁ। আমি এখন ইমান ডাঙৰ এখন নাৰ্চাৰী তেওঁ নিজে গঢ়ি তুলিছে, গতিকে সঁচাকৈ বাইদেউক মই শুভেচ্ছা জনাইছোঁ। গতিকে বাইদেউ মই ধন্যবাদো জনাইছোঁ। আচলতে ভাল পালে বা ইচ্ছা থাকিলে যে কিবা এটা কাম কৰিব পাৰি তাৰ এক প্ৰমাণ হয়। নাৰ্চাৰীখন আৰু ধুনীয়া হৈ আহি আছে। মই ভিতৰলৈ সোমাই আহিছোঁ। এইফালে আৰু ফুল আছে মই দেখিছোঁ, আপোনালোকে দেখি বহুত ভাল পাব। চাওক চাৰিওফালে পৰিৱেশটো খুব ধুনীয়া হৈছে। দাদা তো মোৰ পিছফালে এজোপা দেখিছে ঢেকীয়া, ইমান ডাঙৰ ঢেকীয়া। মইতো আগতে দেখা নাই ইমান ডাঙৰ ঢেকীয়া, আজি প্ৰথম দেখিছোঁ। আপোনালোকে চাওক কি ধুনীয়া ঢেকীয়া। আৰু এতিয়া ভিতৰলৈ গৈছোঁ, আমাক এই দাদাই অলপ দেখাই গৈছে কোনজোপা কি গছ। এইটো কি হয় দাদা? পূজা ন? কিমান দাম হয় এটা? আপোনাৰ 360 পৰা 190লৈকে আছে। 190লৈকে আছে ন? আৰু এইটো সীমাধৰা পাম। হয়, এইটো কি নামটো কি ক'লে আপুনি? সীমাধৰা পাম ন? এইটো কিমান দাম হয়, মূল্য হয় দাম কিমান? এইটো এইটো 300 টকা মূল্য। 300 টকা মূল্য ন? কেনেকুৱা ফুলে ফুল ইয়াত? ইয়াত ফুল নাহে, এইটো আচ্ছা পাতৰাই নেকি? এইটো হাইটো ইমানটোতে থাকিব। এইটো বাঢ়ি যাব বেছিকৈ। আচ্ছা আচ্ছা আচ্ছা। তো এই সকলোবোৰ যোৰহাট নাৰ্চাৰীত উপলব্ধ আপুনি দেখিছেনে? ইংকান ন? একদম কিমান? এইটো আপোনাৰ 110 ন? এইফালে গৈছোঁ। এইটো কি হয় দাদা? একা পাম। আৰু এটা বৰ ধুনীয়া গছ দেখিছোঁ মই, এইটো চক। এইটো লেটিনা পাম লিখা আছে ইয়াত, আৰু দাম লিখা আছে আপোনাৰ 380। ঠিক আছে, তো আপোনাৰ সকলো আহিব। আৰু এটা ধুনীয়া ফুল দেখিছোঁ। এই ফুলটো কি দাদা? এইটো পনচেতিয়া ন? আজি এই ফুলটো দেখিছে, এই ফুলটোৰ নাম হৈছে পনচেতিয়া। খুব ধুনীয়া লাগিছে ফুলটো মোৰ দেখি পেলাই। ধুনীয়া লাগিছে। তো আহি পেলাই এতিয়া আমি একদম নাৰ্চাৰীখনৰ ভিতৰত আছোঁ। আমাৰ লগত যিগৰাকী নাৰ্চাৰীখনৰ যিগৰাকী স্বত্বাধিকাৰী তেখেতৰ হাজবেণ্ড আছে। দাদা আপোনাক মই স্বপ্ন জনাইছোঁ, কি ক'ব নাৰ্চাৰীখনৰ বিষয়ে আপুনি? প্ৰথম কথাটো হৈছে যে এইখন সম্পূৰ্ণ মোৰ পৰিবাৰ জেনিতা শৰ্মাৰ, এইটো তেওঁৰ সপোনৰ এখন নাৰ্চাৰী। হয়।
তেওঁ আচলতে লকডাউনতে দেখা সপোন এইটো হয় আৰু পিছত লকডাউনো লাহে লাহে শেষ হৈছে আৰু নাৰ্চাৰীখনো লাহে লাহে উঠি আহিছে হয় এইখন এতিয়া 5মহীয়া এটা কেঁচুৱা হয় আৰু 5মহীয়া কেঁচুৱাতেই আপোনালোকে চাওক যে মানে কিমান নম্বৰ দিব 5 মাহৰ ভিতৰত আপোনালোকে দিব সেইটো মই কি ক'ম তো যোৰহাটৰ বিভিন্ন অংশৰ ৰাইজ আহিছে বা শিৱসাগৰ ডিব্ৰুগড়ৰ পৰা মানুহ আহিছে আহি পেলাই ইয়াত সোমাইছে আৰু তেওঁলোকে দেখিছে ইয়াত অৰ্কিডো পাব আপুনি তাৰপৰা বিভিন্ন ধৰণৰ চাকুলেণ্টবিলাক পাব বা কেকটাছ পাব বা ছিজন ফ্লাৱাৰবিলাক পাব বা আজি ফল মূলৰ যিবিলাক পুলি আছে ফল মূলবিলাক পাব বা আমাৰ নাৰ্চাৰীসমূহত যিটো মূল্যটো অলপ অধিক হয় ফলস্বৰূপে বহুত মানুহে ব্যয় কৰিব নোৱাৰে লোকে দিব নোৱাৰে ফলস্বৰূপে তেওঁ ভাবিলে যে আমি এনেকুৱা এটা মূল্যত আমি দিম যিটো মূল্যত মানুহবিলাকে অন্ততঃ গছপুলিটো কিনিব পাৰে তো সেইকাৰণে মই তেওঁক কৈছোঁ যাতে অন্ততঃ যোৰহাটৰ মানুহখিনিয়ে এই কথাটো ভাবে যে তেওঁলোকে বিয়েৰ কৰিব পৰা এটা দামত যাতে পাইছে তো সেইটো কাৰণে মই দামৰ ক্ষেত্ৰত আপোনালোকে চাব যে আমি যথেষ্ট কম কৰি দিবলৈ যত্ন কৰিছোঁ তাৰোপৰি ইয়াত 500 টকাৰ বজাৰ কৰিলে আপুনি এটা টাব পাব 1000 টকা কৰিলে এটা পাব 1500 টকা কৰিলে এটা স্প্ৰে মেচিন পাব তাৰপিছত 2000 টকা কৰিলে আপুনি এটা ফুলৰ সৈতে টাব পাব এইটো বিভিন্ন ধৰণৰ ইনচেণ্টিভ বা বিভিন্ন ধৰণৰ এটা পুৰস্কাৰ দিয়াৰ ব্যৱস্থা হৈছে তো সেইকাৰণে মানে ৰাইজৰ সঁহাৰিও ভালেই সময়ছোৱা যথেষ্ট আহিছে ঠিক আছে নিশ্চয় আমাৰো শুভেচ্ছা থাকিল আপোনালোকৰ ধন্যবাদ আৰু আপোনালোক অহাৰ বাবে ধন্যবাদ বিশেষকৈ আপোনালোক আহিছে আপোনালোকৰ জনপ্ৰিয় ইউটিউব চেনেলৰ জৰিয়তে ৰাইজক অৱগত কৰিছে তাৰ কাৰণে ধন্যবাদ জনাইছোঁ হয় আমি ধন্যবাদ জনাইছোঁ গতিকে ধন্যবাদ থাকিল দাদা হয় এতিয়া মই নাৰ্চাৰীখন সম্পূৰ্ণ দেখাম আপোনাক চব কি ধুনীয়া ধুনীয়া ফুল আছে বিভিন্ন ধৰণৰ ফুল পুলি আছে তো আমি যোৰহাট নাৰ্চাৰীত এজন ক্ৰেতা পালোঁ মানে এগৰাকী কাষ্টমাৰ পালোঁ দাদাৰ পৰা জানি কেনেকুৱা অনুভৱ কেনেকুৱা লাগিছে আহি পেলাই দাদা হয় খুবেই সুন্দৰ আমি বহুত যোৰহাট ডিষ্ট্ৰিক্টৰ পৰা যিসমূহ আমাৰ নাৰ্চাৰী এতিয়া আমি আগতে আছিলে আমি তেখেতলোকৰ পৰাও তেখেতলোকৰ লগতো আমি জড়িত আছিলোঁ নাৰ্চাৰীৰ পৰা আমি পুলি যথেষ্ট নিওঁ কিন্তু আজি আমি আচৰিত হৈছোঁ মই আজি প্ৰায় 3 নম্বৰ বাৰ মই এখন নাৰ্চাৰীত আহি পাইছোঁ গতিকে মই যোৰহাট ডিষ্ট্ৰিক্টৰ আন নাৰ্চাৰীসকলৰ তুলনাত মই এখন নাৰ্চাৰীত বিভিন্ন ধৰণৰ আমাৰ যিহেতুকে যোৰহাটত নথকা কিছুমান প্ৰজাতিৰ আমাৰ ইয়াত উদ্ভিদ আমি পাবলৈ লৈছোঁ বা ফুলৰে হওক বা ইয়াতে ফল মূলৰে হওক বা শাক পাচলিৰ ক্ষেত্ৰতো ইয়াতে যথেষ্টখিনি তেখেতলোকে ইয়াত পুলি সংৰক্ষণ কৰি ৰাখিছে আৰু সঁচাকৈ আমি গৌৰৱান্বিত আমি যোৰহাটত এনেকুৱা এখন নাৰ্চাৰী আমি পাবলৈ সক্ষম হৈছোঁ গতিকে আমি আশা কৰি নাৰ্চাৰীখনে সফল গতিত আৰু আগুৱাই যাওক পৰৱৰ্তী পৰ্যায়ত আমি ইয়ালৈ আহি থাকিম আৰু আমি আপোনালোকৰ চেনেলৰ মাধ্যমত আমি আমাৰ যোৰহাটবাসীকো আমি অনুৰোধ জনাইছোঁ যে এবাৰ আহিছোঁ ইয়াত বিভিন্ন ধৰণৰ প্ৰজাতি নহয় আমাৰ যিসকল আমি নাৰ্চাৰীলৈ গৈ আছোঁ তাতোতকৈ অকণমান বেলেগ ধৰণৰ ইয়াত অলপ উদ্ভিদ তেওঁলোকে ৰাখিছে গতিকে আপোনালোকে আহিব পাৰে ধন্যবাদ হয় গতিকে মই আপোনালোকক অনুৰোধ জনাইছোঁ ইয়াৰ পৰা আপোনালোকে আহক যোৰহাট নাৰ্চাৰীলৈ আপোনালোকে নিজৰ কাষ্টমাৰ মুখে শুনিলে কি কৈছে গতিকে আহি পেলাই আপোনালোকে নিজে চাওক নিজে চালে গম পাব চাহ কাপোৰ দিছে খাই দিছোঁ ধন্যবাদ চাহ খাই খাই আপোনালোকক ফুল দেখাই দিম আৰু এতিয়া হৈছে এটা বিশেষ ছেগমেণ্ট এইটো হৈছে নাছা এপ্ৰুভ এয়াৰ পিউৰিফায়াৰ প্লাণ্টছ গতিকে ইয়াত যিখিনি নাছা এপ্ৰুভ কৰিছে এয়াৰ পিউৰিফাই এই প্লাণ্টছখিনি আছে এই এয়াৰ পিউৰিফায়াৰ এইটো কি হয় দাদা এইটো হ'ল পাথৰ ন মানে একুৰিয়ামত দিয়ে আচ্ছা আৰু ফুলৰ টাবৰ ওপৰত দি দিয়ে ধুনীয়া লাগে ধুনীয়া হয় এইবিলাকো আপোনালোকে পাব ইয়াত নিশ্চয় দেখিছে এইখনতে
বিপৰীত নাৰ্চাৰীখনৰ স্বত্বাধিকাৰী দাদা আৰু বাইদেৱে এটি ফুলৰ পুলি মোক উপহাৰ হিচাপে দিলে আৰু এটি ফুলৰ পুলিতকৈ শ্ৰেষ্ঠ উপহাৰ যেন কিবা হ'ব পাৰে ইমান ধুনীয়া এটি উপহাৰ মোক তেওঁলোকে দিয়াৰ বাবে তেওঁলোক দুয়োকে মই ধন্যবাদ জনাইছোঁ যদি ইমানটো শেষ কৰিম মই যোৰহাট নাৰ্চাৰীলৈ আহি এটা কথা উপলব্ধি কৰিলোঁ এটা কথা মোৰ বেছি ভাল লাগিলে মানে আপোনাৰ বাগিচাখনৰ কাৰণে যি যি সামগ্ৰীৰ প্ৰয়োজন সকলোখিনি আপুনি যোৰহাট নাৰ্চাৰীতে পাব যি যি লাগে আপোনাক সাৰ লাগে টাব লাগে আৰু বিভিন্ন ধৰণৰ বস্তু আছে আপুনি গোটেইখিনি পাব গতিকে আপোনালোক আহিব ইয়ালৈ আহি পেলাই আপোনালোকৰ মানে ভাল লগা ফুলবোৰ ভাল লগা ফুলৰ পুলিবোৰ ভাল লগা ফুলৰ প্লাণ্টছবোৰ আপোনালোকে ইয়াৰ পৰা ক্ৰয় কৰিব পাৰিব গতিকে চাই থাকিব মোৰ চেনেলটো আৰু যদি ভাল পায় আপুনি কমেণ্ট এটা কৰি দিব আৰু তেতিয়ালৈকে বাই বাই টেক কেয়াৰ থেংক ইউ